নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালেই আছে। আজি তোমালোকৰ আগত পুনৰ এটি নতুন পাঠ লৈ আহিছোঁ। পাঠটি তোমালোকৰ আগত উপস্থাপন কৰাৰ পূৰ্বে তোমালোকক এজন মহান ব্যক্তিৰ ফটো এখন দেখাব বিচাৰিছোঁ। এই ব্যক্তিজনৰ বিষয়ে কিছু কথা তোমালোকক জনাব বিচাৰিছোঁ। হয়তো তোমালোকে জানাই, তথাপিও মই কিছু কথা উনুকিয়াব বিচাৰিছোঁ। এই মহান ব্যক্তিজন কোন কোৱাচোন? হয়, এই মহান ব্যক্তিজন হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এওঁ হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ আগবঢ়োৱা এওঁৰ অৱদান গুৰুত্বপূৰ্ণ। এওঁৰ ভূমিকা অসমীয়া সংস্কৃতিত তুমি নুই কৰিব নোৱাৰা। ঠিক আছে, অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে, অনবদ্য অৱদানৰ বাবে এওঁক ৰূপকোঁৱৰ বুলিও কোৱা হয়। 1935 চনত প্ৰথম অসমীয়া বোলছবি, হয় কি কোৱাচোন, জানানে তোমালোকে প্ৰথম অসমীয়া বোলছবিখনৰ নাম? নাজানা? প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী, যিখন নিৰ্মাণ হৈছিল 1935 চনত, আৰু সেই বোলছবিখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই নিৰ্মাণ কৰিছিল। ঠিক আছে, এওঁ ৰচনা কৰা 300ৰো অধিক গীত এওঁ ৰচনা কৰিছে, আৰু এওঁৰ গীতবোৰক জ্যোতি সংগীত বুলি জনা যায়। আৰু এওঁৰ মৃত্যু তিথিটো 17 জানুৱাৰী এওঁৰ মৃত্যু তিথিটোক শিল্পী দিৱস ৰূপে আমি সকলোৱে আমাৰ বিদ্যালয়ত উদযাপন কৰোঁ। শিল্পী দিৱস উদযাপন কৰোঁ নাই আমাৰ বিদ্যালয়ত? কৰোঁনে নাই? কেতিয়া কৰোঁ কোৱাচোন? ঠিক আছে, 17 জানুৱাৰী। তোমালোকে বহুতে হয়তো জানা 17 জানুৱাৰী শিল্পী দিৱস, কিন্তু হয়তো বেছিভাগেই জানা, সকলোৱে জানা, কিন্তু দুই এজন হয়তো নাজানিবও পাৰা। সেইবাবে মই কৈ দিছোঁ যে 17 জানুৱাৰীটো হ'ল এই মহান ব্যক্তিজন, অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি, আৰু এই তিথিটোক আমি শিল্পী দিৱস হিচাপে বিদ্যালয়ত উদযাপন কৰোঁ। আৰু এই কথাখিনি মই তোমালোকক এইবাবেই কৈছোঁ যে এই যিটো পাঠ লেটছ চেলিব্ৰেট মই তোমালোকৰ আগত আগবঢ়াম, এই পাঠটিত শিল্পী দিৱসক লৈয়ে চৰ্চা হৈছে, আলোচনা হৈছে। শিল্পী দিৱস আমি বিদ্যালয়ত উদযাপন কৰোঁ, সেই কথাখিনিকে এই পাঠটিত বৰ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। তে ব'লা, এই পাঠটিৰ জৰিয়তে মই তোমালোকক জ্যোতি সংগীতৰ কিছু আভাস দিবলৈ চেষ্টা কৰিম, যিটো হয়তো আমি ক্লাছত দিবলৈ আমাৰ অসুবিধা হয়। আৰু যিহেতু আমাৰ বেছিভাগ বিদ্যালয়তে সংগীতৰ শিক্ষক নাই, আৰু আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ঘৰতে সংগীতৰ চৰ্চা নাই। সংগীতৰ চৰ্চা আৰু সংগীতৰ শিক্ষকৰ অভাৱত তোমালোকে হয়তো বহুতে জ্যোতি সংগীত শুনা নাই আৰু জ্যোতি সংগীত গাবলৈ নাজানা। ঠিক আছে, সেয়ে মই চেষ্টা কৰিম মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক কিছু পৰিমাণে হ'লেও জ্যোতি সংগীতৰ এক আভাস দিবলৈ। ঠিক আছে, তেন্তে ব'লা আৰম্ভ কৰোঁ। তেন্তে ছাত্ৰ ছাত্ৰীসকল, পাঠটি আৰম্ভ কৰোঁ। লেটছ চেলিব্ৰেট। চেলিব্ৰেট মানে হৈছে উদযাপন কৰা। ঠিক আছে, জ্যোতিপ্ৰসাদ আগৰৱালাছ ডেথ এনিভাৰ্চিটি ইজ চেলিব্ৰেটেড এজ শিল্পী দিৱস। তাৰমানে কি, যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেথ এনিভাৰ্চিটি তাৰমানে মৃত্যুবাৰ্ষিকীক ইজ চেলিব্ৰেট উদযাপন কৰা হয় এজ শিল্পী দিৱস, মানে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুবাৰ্ষিকীক আমি শিল্পী দিৱস ৰূপে উদযাপন কৰোঁ। এ গ্ৰেট ছন অফ আছাম, অসমৰ এজন মহান সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা পাছ এৱে অন 17 জানুৱাৰী, অসমৰ এজন মহান সন্তান মৃত্যু হৈছিল 17 জানুৱাৰী। ঠিক আছে, শান্তিপুৰ LP স্কুল ইজ চেলিব্ৰেট শিল্পী দিৱস 2। তাৰমানে কি, যিদৰে আমাৰ স্কুলবোৰে আমি শিল্পী দিৱস উদযাপন কৰোঁ, ঠিক তেনেকৈ শান্তিপুৰ LP স্কুল নামৰ স্কুলখনে শিল্পী দিৱস চেলিব্ৰেট ওলাইছে। দ্য স্কুল ইজ বিউটিফুলি ডেক'ৰেটেড, স্কুলখন বৰ সুন্দৰকৈ সজাই তোলা হৈছে। ডেক'ৰেটেড মানে সজাই তোলা। এ পৰ্ট্ৰেইট অফ জ্যোতিপ্ৰসাদ আগৰৱালা ইজ প্লেচ অন দ্য ষ্টেজ, যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন ছবি, যিখন মঞ্চৰ মাজত থোৱা হৈছে। দ্য চেয়াৰ আৰ প্ৰপাৰলি এৰেঞ্জ, চকীবোৰ বৰ সুন্দৰকৈ এৰেঞ্জ কৰি থোৱা হৈছে। ঠিক আছে, টিচাৰ্ছ এণ্ড চিলড্ৰেন অফ দ্য স্কুল, যে শিক্ষক আৰু বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰে আৰ বিজি ৱেলকামিং পেৰেণ্টছ এণ্ড গাৰ্জেন, যে বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰ আৰু
শিক্ষকসকল ব্যস্ত হৈ আছে অভিভাৱক আৰু পিতৃ মাতৃসকলক আদৰিবলৈ। Children from nearby schools have also come to take a part in the function. যে বিদ্যালয়ৰ আশে-পাশে থকা ল'ৰা ছোৱালীবোৰো এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ আহিছে। The children are going to perform songs and dance. যে ল'ৰা ছোৱালীবোৰে সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰিবলৈ বা পৰিৱেশন কৰিবলৈ গৈছে। The children are going to perform songs and dance. ল'ৰা ছোৱালীবোৰে সংগীত আৰু নৃত্য পৰিৱেশন কৰিবলৈ গৈছে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এয়া চোৱা, দিজ আৰ ছাম অফ দ্য পাৰফৰ্মাৰ। তলত কেতবোৰ পাৰফৰ্মাৰ দিয়া আছে। পাৰফৰ্মাৰ মানে কি? যোনে পৰিৱেশন কৰে, সেইবোৰক পাৰফৰ্মাৰ বুলি কোৱা হয়। প্ৰথমে আহিছে আই এম ধনমায়া, তাৰমানে মই ধনমায়া, এণ্ড আই এম গোয়িং টু ছিং এ ছং। মই এটি গীত গাবলৈ ওলাইছোঁ। ব'লাচোন শুনো তেওঁ কি গীত গাইছে। ঠিক আছে, ব'লা তেন্তে। সৰ পথাৰ কোলাত শোভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া। সোণোৱালী হয় চৰ পথাৰ কোলাত শোভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ অঞ্জলি নামৰ এজনী ছোৱালী আহিছে আৰু তাই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছে। ঠিক আছে, আই এম অঞ্জলি, মই অঞ্জলি, আই এম গোয়িং টু ৰিচাইট এ পয়েম, মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ঠিক আছে, তেন্তে ব'লাচোন তেওঁ কিনো কবিতা আবৃত্তি কৰে আমি শুনো। কবিতাৰ নাম গছ ভালপোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো কেনে খাওঁ। ধন্যবাদ। তেন্তে ছাত্ৰ ছাত্ৰীসকল, এইবাৰ অঞ্জন, নিখিল আৰু নগমা আহিছে এটি সমবেত সংগীত গাব। এই গীতটো হৈছে জ্যোতি সংগীত। জ্যোতি সংগীত এতিয়া তেওঁলোকে সমবেতভাৱে গাব। ঠিক আছে, তে ব'লা ইয়াতে কি কৈছে চোৱা। আই এম অঞ্জন, মই অঞ্জন, হি ইজ নিখিল, সি নিখিল, এণ্ড চি ইজ নগমা, আৰু তাই নগমা। উই উইল ছিং এ জ্যোতি সংগীত, আৰু আমি এটি জ্যোতি সংগীত গাম। ঠিক আছে, ব'লাচোন তেওঁলোকে কি গীত গাই শুনো। Joy,
পাঠটি ভাল পালা এই লেট সেলিব্ৰেট পাঠটিৰ জৰিয়তে এখন বিদ্যালয়ে কেনেদৰে শিল্পী দিৱস উদযাপন কৰিছে আৰু সেই শিল্পী দিৱসত কিদৰে ছাত্ৰ ছাত্ৰীসকলে জ্যোতি সংগীত গাইছে কবিতা আবৃত্তি কৰিছে এই পাঠটিৰ দ্বাৰা তোমালোকে পোন প্ৰথমবাৰৰ বাবে অডিঅ' আৰু ভিডিঅ' এই দুইটা ভাৰ্চনে পালা আশা কৰোঁ পাঠটিৰ জৰিয়তে তোমালোকে জ্যোতি সংগীতৰ কিছু আভাস পাবা আৰু জ্যোতি সংগীত তোমালোকে শিকিবলৈ চেষ্টা কৰিবা ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ আশা কৰোঁ তোমালোকে পাঠটো বুজিব পাৰিছা পাঠটিৰ এক্টিভিটি